Well, কেতিয়াবা কিছুমান ইনসিডেন্টে ৰিলেশনশিপটো ফাষ্ট ট্ৰ্যাকত লৈ যায়, which is true. সৰু সুৰা কিছুমান ইনসিডেন্টে কেতিয়াবা ৰিয়েলাইজ কৰবাই দিয়ে যে লুজিং সামওয়ান ইজ সো ডিফিকাল্ট. হয়তো আমি ৰিলেশনশিপত নিজৰ পাৰ্টনাৰক গ্ৰান্টেড লোৱা ষ্টাৰ্ট কৰোঁ. But the moment you realize যে আপোনাৰ পাৰ্টনাৰ আপোনাৰ লাইফৰ পৰা গুচি যাব বিচাৰিছে, যিহৰ বাবে নহয়, যাৰ ভুলৰ বাবে নহয়, তেতিয়া হয়তো আমি ৰিয়েলাইজ কৰোঁ যে আমি কিমান বেছি ভাল পাওঁ আমাৰ পাৰ্টনাৰক. তেওঁৰ অবিহনে our life would be so difficult. So কেতিয়াবা এনেকুৱা ধৰণৰ ইনসিডেন্ট, এনেকুৱা ধৰণৰ সিচুৱেচনে ৰিলেশনশিপটো একেবাৰে ফাষ্ট ট্ৰ্যাকলৈ লৈ যায়, বহুত বেছি ষ্ট্ৰং কৰি দিয়ে, বহুত বেছি ট্ৰু আৰু অনেষ্টিও আনি দিব পাৰে. বাট ইট ইজ নট অলৱেজ লাইক দিছ. প্ৰত্যেকবাৰ যে এনেকুৱা হ'ব সেইটোও নহয়. কেতিয়াবা এটা সাধাৰণ ভুলৰ বাবে এটা ৰিলেশনশিপ ব্ৰেকো হৈ যাব পাৰে. চ' ইটছ বেটাৰ নেভাৰ টু ব্ৰেক এ ট্ৰাষ্ট, কাৰণ হয়তো লাইফত সদায় আপুনি ছেকেণ্ড চান্স নাপাবও পাৰে. চ' প্লিজ বি কেয়াৰফুল ৱেন ইউ আৰ ইন এ ৰিলেশনশিপ. ভাগি গল সপোন মোৰ জান ঐ জান, চকুৰ পানী তাদি সেমে কাহিতান